হেল্ল' গাইজ সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ গাইজ আজি আমি কি কৰিব লৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে চাগে আমিনো কি কৰিব লৈছোঁ গাইজ আজি আমি ডাঙৰ মাছ খাম বুলি এইফালে বৌ আৰু মোৰ ভণ্টিজনীক লগাই দিছোঁ ইহঁত দুটা ধৰিছে মাছ গাইজ চাওক এইফালে আমি কিমান ডাঙৰ মাছ পাম আপোনালোকক দেখাম এটা দৌৰি থৈছে গাইজ এইফালে আৰু এটা আছে বুলি গম পাই গৈছে তাৰপাছত এতিয়া আমি ফাইনেলি ধৰিলোঁ গাইজ এইফালে মাছ দুটা চাওক ইমানটো ডাঙৰ বেছি ডাঙৰ নহয় 3 কেজি বেছি ওপৰ হ'ব নেকি 3 কেজি মান হ'ব এটাত তাৰপাছত গাইজ সেয়া আমাৰ মাছ চাওক এইটো মাছ আজি আমি পাৰ্টি খাম দাঙিব নোৱাৰি মাক ধৰিব দিলোঁ গাইজ এইফালে মাছখিনি এতিয়া চপা কৰাৰ ব্যস্ত আমাৰ বিন্দু এনেকৈ আৰু সকলোৱে মিলি এসাঁজমান খাওঁ বুলি মাছখিনি কিনি ল'লোঁ লোকেল ফিচাৰী হয় লোকেল ফিচাৰীৰ মাছ হয় খাবলৈ খুব ভাল বোলে টেষ্টি বোলে সেইকাৰণে কিনিলোঁ গাইছ এইফালে তেলটো চাওক কিমান যে তেল আছে এটা মাছতে ইমান তেল খাবলৈ কিমান ভাল হ'ব লাগে এনেকৈ আৰু আজি পাৰ্টিখিনি চলোৱা হ'ব আৰু পাৰ্টি নহয় একচুৱেলি এইটো সকলোৱে মিলি খাম বুলি কিনিছোঁ আৰু গাইজ ভিডিঅ'খিনি চাই কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মাৰ লগতো অলপ ৰিলছ বনালোঁ মাহঁতকো অলপ নাচিবলৈ দিম গাইজ তাকে ভৱিষ্যতে চাব পৰাকৈ আপলোড কৰি থ'ম বুলি গাইজ এনেকৈ মাহঁতক নাচিবলৈ দিছোঁ ভৱিষ্যতে চাব পৰাকৈ কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ বাই।